হাই গাইজ, ৱেলকাম বেক টু হেল্থ টিপছ আসাম। আশা কৰোঁ আপোনালোক সকলোৱে ভাল আছে। উন্নত স্বাস্থ্যৰ বাবে শীৰ্ষ 6টা বাদাম। বাদাম হৈছে স্বাস্থ্যকৰ জলপানৰ বিকল্প। যদিও সেইবোৰত সাধাৰণতে চৰ্বি অধিক থাকে, সেইবোৰত থকা চৰ্বি হৈছে এক স্বাস্থ্যকৰ প্ৰকাৰ। সেইবোৰৰ ফাইবাৰ আৰু প্ৰটিনৰ ভাল উৎস। বাদামে কেইবাটাও ভিটামিন আৰু পেক কৰে, যাৰ ভিতৰত আছে মেগনেছিয়াম আৰু ভিটামিন ই। বাদাম খোৱাটোৱে হৃদয় ৰোগ আৰু ডায়েবেটিছকে ধৰি বহুতো দীৰ্ঘম্যাদী ৰোগৰ ৰিস্ক ৰিডিউচ কৰাত সহায় কৰিব পাৰে। ভিতৰত এটা হ'ল কাঠবাদাম। কাঠবাদামে কলেষ্ট্ৰলৰ স্তৰ উন্নত কৰিব পাৰে। কেইবাটাও সৰু অধ্যয়নত দেখা গৈছে যে বাদাম সমৃদ্ধ আহাৰে বেয়া এলডিএল কলেষ্ট্ৰলৰ মুঠ কলেষ্ট্ৰল আৰু অক্সিডাইজ এলডিএল কলেষ্ট্ৰল হ্ৰাস কৰিব পাৰে, যি হাৰ্টৰ স্বাস্থ্যৰ বাবে বিশেষভাৱে ক্ষতিকাৰক। কাঠবাদামত কেইবাটাও গুৰুত্বপূৰ্ণ পুষ্টি থাকে, যি হাৰ্টৰ বেমাৰৰ আৰু ডায়েবেটিছৰ বিপদাশংকাৰ কাৰক হ্ৰাস কৰাত সহায় কৰিব পাৰে। অৱশ্য এই প্ৰভাৱবোৰ নিশ্চিত কৰিবলৈ ডাঙৰ অধ্যয়নৰ প্ৰয়োজন। আন এক পুষ্টিকৰ বাদাম হ'ল পিস্তা। পিস্তা হৈছে ই খোৱা বাদাম য'ত উচ্চ ফাইবাৰ থাকে। পিস্তাই কলেষ্ট্ৰলৰ স্তৰ উন্নত কৰিব পাৰে। দিনে 2 বা 3টাকৈ পিস্তা খালে ভাল এইচডিএল কলেষ্ট্ৰল বৃদ্ধি কৰাত সহায় কৰিব পাৰে। প্ৰতিদিনে 2-3টা কৰি পিস্তা বাদাম খালে হৃদয় ৰোগৰ ৰিস্ক ফেক্টৰ বহু পৰিমাণে কম হোৱা দেখা যায়। আন এক পুষ্টিকৰ বাদাম হ'ল আখৰোট। আখৰোট হৈছে এক অতি জনপ্ৰিয় বাদাম আৰু omega-3 ফেটি এচিড, আলফা লিঅ'লেনিক এচিড এক উৎকৃষ্ট উৎস। আখৰোট হৈছে omega-3 চৰ্বিৰ এক উৎকৃষ্ট উৎস। আলা আৰু আন বহুতো পুষ্টি আছে। আখৰোট খোৱাৰ ফলত হাৰ্টৰ স্বাস্থ্য আৰু আনকি আপোনাৰ মগজুও লাভান্বিত হ'ব পাৰে। আন এক পুষ্টিকৰ বাদাম হৈছে কাজু। কাজু গছৰ বাদামৰ পৰিয়ালৰ অংশ আৰু ইয়াৰ পুষ্টিৰ প্ৰফাইল ভাল। কেইবাটাও অধ্যয়নে পৰীক্ষা কৰিছে যে উচ্চ পৰিমাণৰ কাজুৰ আহাৰে বিপাকীয় লক্ষণ উন্নত কৰিব পাৰে। কাজুত কেইবাটাও গুৰুত্বপূৰ্ণ পুষ্টি থাকে আৰু অধ্যয়নবোৰে সূচায় যে সেইবোৰৰ তেজৰ লিপিডৰ স্তৰ উন্নত কৰিব পাৰে আৰু ৰক্তচাপ হ্ৰাস কৰিব পাৰে। আন এক পুষ্টিকৰ বাদাম হ'ল হেজেলনাট। হেজেলনাট অতি পুষ্টিকৰ। আন বহুতো বাদামৰ দৰে হেজেলনাটে হৃদয় ৰোগৰ বিপদাশংকাৰ কাৰকৰ ওপৰত উপকাৰী প্ৰভাৱ পেলোৱা দেখা যায়। হেজেলনাট হৈছে বহুতো পুষ্টিৰ এক ভাল উৎস, যেনে ভিটামিন ই। এইবোৰে হাৰ্ট ৰোগৰ বিপদাশংকাৰ কাৰকবোৰৰ হ্ৰাস কৰিব পাৰে। আন এক পুষ্টিকৰ বাদাম হ'ল পিনাট, যাক চীনা বাদাম বুলিও কোৱা হয়। এই প্ৰবন্ধৰ আন বাদামৰ বিপৰীতে চীনা বাদাম গছৰ বাদাম নহয়, কিন্তু লেগুম পৰিয়ালৰ অন্তৰ্ভুক্ত। অৱশ্য তেওঁলোকৰ গছৰ বাদামৰ দৰে এক পুষ্টিৰ প্ৰফাইল আৰু স্বাস্থ্য লাভালাভ আছে। চীনা বাদাম সাধাৰণতে নিমখযুক্ত হয়, যাৰ ফলত তেওঁলোকৰ কিছুমান সম্পৰ্কীয় স্বাস্থ্য লাভালাভ নাইকিয়া হ'ব পাৰে। ইয়াৰ পৰিৱৰ্তে সৰল নিমখবিহীন সোৱাদবিহীন চীনা বাদাম বাছনি কৰিবলৈ চেষ্টা কৰক। বাদাম হৈছে আপুনি খাব পৰা আটাইতকৈ স্বাস্থ্যকৰ লঘু আহাৰবোৰৰ ভিতৰত এটা, কিয়নো সেইবোৰত বিভিন্ন ধৰণৰ অত্যাৱশ্যকীয় পুষ্টি থাকে। বহুতো সংসাধিত বাদাম সামগ্ৰী যেনে চীনা বাদামৰ বাটাৰ প্ৰায় উচ্চ পৰিমাণৰ নিমখ বা মিশ্ৰিত চেনি থাকে। ফলস্বৰূপে আন একো যোগ নকৰাকৈ বাদাম ক্ৰয় কৰাই ভাল। যেতিয়া অন্যান্য প্ৰাকৃতিক সম্পূৰ্ণ খাদ্য বাদামৰ সৈতে এক স্বাস্থ্যকৰ আহাৰত অন্তৰ্ভুক্ত কৰা হয়, বহুতো দীৰ্ঘম্যাদী ৰোগৰ বিপদাশংকাৰ কাৰক হ্ৰাস কৰাত সহায় কৰিব পাৰে। যদি আপোনাৰ এই ভিডিঅ'টো ভাল লাগিছে বা কিবা এটা জানিব পাৰিছে, তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব নিজৰ ফ্ৰেণ্ডছ আৰু ফেমিলিলৈ, আৰু এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' চাবলৈ ছাবস্ক্ৰাইব কৰিব এই চেনেলটোলৈ। থেংকছ ফৰ ৱাচিং।